নমস্কাৰ, এই মুহূৰ্তত আহি পাইছে ৰাজ্যখনৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিব লৈছে এটা বিগ ব্ৰেকিং নিউজ। কনকলতা বৰুৱাৰ নামত গহপুৰত হ'ব বিশ্ববিদ্যালয়। খানাপাৰাত পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে কনকলতা বৰুৱাৰ নামত বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব গহপুৰত। পৰৱৰ্তী খবৰটো হৈছে, আমাক সুধি বিজেপিয়ে সমষ্টি নিৰ্ধাৰণ কৰা নাই, আমি কিয় জনাম কোন প্ৰাৰ্থীয়ে কৰ পৰা খেলিব। তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে এইবাৰ সাংসদ গৌৰৱ গগৈয়ে। আমি কিয় জনাম কোন প্ৰাৰ্থীয়ে কৰ পৰা খেলিব, তাৎপৰ্যপূৰ্ণ মন্তব্য গৌৰৱ গগৈ। পৰৱৰ্তী খবৰটো হৈছে, অহংকাৰী মানুহ এতিয়া কংগ্ৰেছত নাই, সব বিজেপিত সোমাই গ'ল। অহংকাৰী মানুহ এতিয়া কংগ্ৰেছত নাই, সব বিজেপিত সোমাই গ'ল, এনেদৰে মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰটি হৈছে, স্বাধীনতাৰ উঁচাই একাটো পানীত নামি স্বাধীনতা দিৱস উদযাপন কৰিলে ছাত্ৰ ছাত্ৰীয়ে। স্বাধীনতাৰ উঁচা একাটো পানীত নামি স্বাধীনতা দিৱস উদযাপন কৰিলে ছাত্ৰ ছাত্ৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে, পুৰণি বঙাইগাঁৱৰ বেতবাৰীত কুজিয়া নৈৰ সমীপত খননৰ অভিযোগ। প্ৰতিবাদী ৰাইজৰ অপৰাধে ট্ৰেক্টৰ চলাই নিয়াৰ চেষ্টা। ৰাইজে ট্ৰেক্টৰ জব্দ কৰি বন বিভাগক গতাই দিয়াৰ পিছতো বন বিভাগে এৰি দিয়ে ট্ৰেক্টৰ। উত্তেজিত ৰাইজৰ বন সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ অৱস্থান। পৰৱৰ্তী খবৰটি হৈছে, এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজ্ঞা কৰিলে 2026 চনৰ ভিতৰত অসমত সম্পূৰ্ণৰূপে নাইকিয়া কৰা হ'ব বাল্য বিবাহ। 1 ছেপ্টেম্বৰৰ পৰাই চলোৱা হ'ব বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। এই মুহূৰ্তৰ বিগ ব্ৰেকিং আপডেট, 26ৰ ভিতৰত অসমত সম্পূৰ্ণৰূপে বাল্য বিবাহ নিষিদ্ধ কৰা হ'ব। পৰৱৰ্তী খবৰটো হৈছে, উত্তৰাখণ্ডৰ লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনিক একাডেমীত প্ৰশিক্ষণৰত সুযোগ্য অসমীয়া ডক্টৰ ময়ূৰ হাজৰিকা। সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে LBSNN সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ ফটো। UPSCত পঞ্চম স্থান লাভ কৰা ময়ূৰ হাজৰিকাই শীঘ্ৰে ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰিব। পৰৱৰ্তী খবৰটো হৈছে, বৰপেটা ৰোডত STF-ৰ অভিযান। গুটখা ব্যৱসায়ী বিষ্ণু ভদ্ৰ 3টাকৈ গুদাম চিল কৰিলে। পৰৱৰ্তী খবৰটি হৈছে, স্বাধীনতা দিৱসৰ দিনাই মৰ্মান্তিক ঘটনা। চামুগুৰিৰ লুংচুং স্থিত হদহদি জলপ্ৰপাতত 3 যুৱকৰ মৃত্যু। আৰক্ষী SDRF-ৰ অভিযানত উদ্ধাৰ নীতিন ৰাজক, দীনেশ শ্বাহ, সাদ্দামৰ মৃতদেহ। সমনীয়াৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হৈছিল 3জন। নিতৌ এনেধৰণৰ খবৰসমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব।